নমস্কাৰ ফ্ৰেণ্ডছ, আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এটা মোৰ গাহৰি মাইকীৰ পোৱালি দিছে, একদম বেয়া বুলি ক'ব লাগিব, বেয়া খবৰ। মাত্ৰ 3টা পোৱালি আছে, চাই লওক। 4টা দিছিলে মাত্ৰ, কিন্তু তাৰে এটা আৰু ৰাতিতে শিয়ালে খালে নে কিহে খালে এইটো ক'ব নোৱাৰোঁ। আৰু বৰ্তমান 3টা আছে, চাই লওক। অহাকালি শনিবাৰ হ'লে এসপ্তাহ হ'ব পোৱালিকেইটা। ফাৰ্ষ্ট ডেলিভাৰী আছিল, তাতে মাত্ৰ 3টা পোৱালি। কিহৰ কাৰণে হৈছে এইটো আপোনালোকে যদি কোনোবাই ফাৰ্মিং কৰা মানুহে চাই আছে, কমেণ্ট বক্সত জনাই দিবচোন কিহৰ কাৰণে। ময়ো জনা নাই কিহৰ কাৰণে হৈছে এইটো। হয়তো মোৰ কিবা ভুল হৈছে, এইটোৰ কাৰণে এনেকুৱা কম পোৱালি জন্ম হৈছে। আপোনালোকে জানিলে জনাব। অলপ আগতে দানা দি উঠিলোঁ, খাই গাখীৰ খাই আছে পোৱালিকেইটা। চ' এইখিনি আছিলে আপডেট মোৰ গাহৰি পালনৰ। চ' আজিলৈ ইমানতে সামৰিছোঁ।